তোমাক দেখাৰ পিছতে ভাল লাগি গ'ল। এনেকুৱা অনুভৱ হ'ল যেনে ছোৱালীজনীৰ লগতে জীৱনটো পাৰ কৰিম। দিনে ৰাতিয়ে খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল মোলৈ মনত পৰে ন। তুমি কেনেকৈ গম পালা? মোৰ মুখত গম পোৱা হৈছে নেকি বাৰু? হাঁহিছা যে? তেনেকৈ নাহাঁহিবা, মই অলপ নাৰ্ভাছ হৈ আছো। মোৰ ভয় লাগিছে যদি আপোনালোকৰ ঘৰৰ মানুহে মোক স্বীকাৰ নকৰে। উফ ৰাম, একেটা কথাকে তুমি 100 মান ক'লা নেকি মোক? তোমাক কিয় স্বীকাৰ নকৰিব? যদি খং কৰে মোৰ ওপৰত কৰিব, তোমাক মৰমহে কৰিব। আপুনি সঁচা কৈছেতো? আপুনি? এতিয়া আৰু তুমি মোক আপুনি আপুনি মাতি নাথাকিবা। কিয়? চোৱা, আপুনিতকৈ তুমিটোত বেছি আপোন আপোন লাগে। হ'ব দিয়ক। আকৌ আপুনি? হ'ব দিয়া।